নমস্কাৰ সকলোকে মই দীক্ষিতা পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে মোৰ কলপচলা মই কেনেকৈ বনালোঁ তাকে বোলো আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ, আহকচোন দেখাই আছোঁ। প্ৰথমে মই কলপচলাটো এনেকৈ গোল গোলকৈ টকা নিচিনা কাটি লৈছোঁ। কাটি পেলাই তাৰ যোনটো ভিতৰৰ সেইটো আঙুলিদি মেৰিয়াই পেলাই এৰুৱাই দিছোঁ, কাৰণ এনেকৈ যদি মই কাটোঁ মোৰ কাৰণে বহুত বেছি সহজ হয়, কাৰণ এনেকৈ কাটিলে ভিতৰৰ আহো নাথাকে আৰু খাওঁতেও বহুত ভাল লাগে, মানে চাহ একো নাথাকে। আৰু আপোনালোকে যদি বেলেগ প্ৰচেছত কাটে তে মোক কমেণ্টত জনাব পাৰে, কিন্তু এনেকৈ সহজ হয় বহুত। তাৰপিছত মোৰ কাটি হোৱাৰ পিছতে মই কলপচলাখিনি সৰু সৰু টুকুৰা কৰি লৈছোঁ, যিহেতু মই গুড়া কৰিমেই। আৰু মোৰ কাটি হোৱাৰ পিছত মই এটা গিলাচ লৈছোঁ, গিলাচ লৈ পেলাই মই গোটেই কলপচলাখিনি এনেকৈ গুড়া কৰিম। আৰু চাওক মোৰ গুড়া কৰা হৈ গ'ল। গুড়া কৰা হোৱাৰ পিছতে মই কলপচলাখিনি দিম পানী আৰু দিম হালধি। পানী আৰু হালধি দি পেলাই ধুনীয়াকৈ গোটেইখিনি সানি ল'ম। সানি পেলাই 2 ঘণ্টাৰ কাৰণে থৈ দিম, যিহেতু তাৰ যোনখিনি ভিতৰৰ কচ যাতে সেইখিনি ওলাই যায়, সেইবাবে ধুনীয়াকৈ মই সানি লৈ পেলাই 2 ঘণ্টাৰ কাৰণে তাক থৈ দিম। আৰু এইখিনি হৈছে মোৰ বস্তুখিনি যোনখিনি ইউজ কৰি মই আজি বনাম, যেনেকৈ পিঁয়াজ, শুকান জলকীয়া, আদা আৰু তেজপাত। আৰু যিহেতু মোৰ এতিয়া 2 ঘণ্টা হৈ গ'ল, সেইবাবে মই এতিয়া বনোৱা ষ্টাৰ্ট কৰিম। প্ৰথমে নহৰুখিনি মই ধুনীয়াকৈ পিচি লৈছোঁ, আৰু এতিয়া ইয়াত মই দিছোঁ নিমখ, জলকীয়া গুড়ি, হালধি দিয়া নাই, কাৰণ হালধি মই যেতিয়া মই তিয়াই থৈছিলোঁ তেতিয়াই দিছিলোঁ, আকৌ হালধি দিবলৈ দৰকাৰ নাই, আৰু মই নিদিওঁ এতিয়া হালধি। আৰু গোটেইখিনি মছলা দি পেলাই ধুনীয়াকৈ মই লৰাই ল'লোঁ। আৰু চাব পাৰিছে মোৰ আধা ভাজা হৈ গ'ল। আৰু চাওক মোৰ পচলা ৰেডি হৈ গ'ল। এনেকৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু মোৰ হ'লে বহুত ভাল লাগিছে, মই এনেকৈয়ে বনাওঁ আৰু খায়ো ধুনীয়া লাগে। যদিহে ভাল লাগিছে আপোনালোকেও ট্ৰাই কৰিব পাৰে, ট্ৰাই কৰিলে মোকো কমেণ্টত জনাব। এণ্ড থেংক ইউ ফৰ ৱাচিং, এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কোনোবা দি মোৰ চেনেল নতুন আছে। থেংক ইউ।